হেল্ল' বন্ধুসকল, কি খবৰ? আৰু সকলো আশা ৰাখিছোঁ সকলোৱে ভালে আছে আৰু মোৰো ভাল। পিছে বহুত দিন পিছত মই ভিডিঅ' দিলোঁ আৰু দিব পৰা নাছিলোঁ, কিছুমান ব্যস্ততাত আছোঁ কাৰণে মই দিব পৰা নাই। কিন্তু কেনেকুৱা ব্যস্ত হৈ আছোঁ সেইটো বাৰু নিশ্চয় আপোনালোকে পিছত গম পাব, কিয়নো ঘৰৰে পৰা এটা ধুনীয়া আছে ভ্লগ আপোনালোকলৈ আগবঢ়াই যাওক বুলি। আৰু দেখিছেনে কিমান পানী হৈছে? এইবোৰ গোটেই পথাৰ আছিলে, তো ইয়াতে পানী হৈ গ'ল। আৰু এতিয়া ভাবিছোঁ অকণ ঘৰলৈ কাৰণে অকণমান মিঠাই চিঠাই লৈ যাওঁ বুলি। তো সেইকাৰণে গ'লোঁ, আৰু এইখন হৈছে বজাৰ। আৰু গৈ গৈ গোটেই ৰাস্তাৰ কাষত যিকেইজোপ ফুলৰ গছ আছে, সোণাৰু গছ, কৃষ্ণচূড়া গছ, চাবলৈ ইমান ধুনীয়া লাগিছে নহয়, মনটোৱে কিবা এটা ভাল লাগি গৈছে। আৰু ইমান ধুনীয়া ধুনীয়াকৈ ফুলি আছে। আৰু আমাৰ ঘৰ পোৱা আগে আগে মই এজোপা দেখিলোঁ সোণাৰু গছ। দেখিছেনে ইমান ধুনীয়া লাগিছে সোণাৰুজোপা। আৰু এতিয়া ঘৰ পাই গ'লোঁ, ধুনীয়া আছে, দেউতা নিব গ'ল। আৰু এইফালে পাই গ'লোঁ, গা ধুই ফ্ৰেছ হৈ পেলাই অকণমান ৰেষ্ট কৰিছোঁ। তাৰপিছতে ভাত পানী খাই অলপমান শুম, কাৰণ ৰাতিপুৱাই উঠিছোঁ। আৰু এইফালে পুৰা ধুনীয়া ধুনীয়া চৰাই আহি থাকে, মই দেখাই আছোঁ আপোনালোকক। ৰেষ্ট কৰোঁ এতিয়া। তাৰপিছত আৰু ইমান বতাহ বাহিৰত পুৰা ধুনীয়া। দেউতা ভাত পানী খাই এতিয়া শুব, মইতো শুলোঁ। আৰু অলপ দেৰিকৈ লগ পাই আছোঁ। এইটো হেডফোন, তো এইটো বাৰ বাৰ্থডে গিফ্ট হয়। তাই দুদিনমান আগতে বাৰ্থডে গ'ল, চ' মই এইটো বাৰ্থডে গিফ্ট, এইটো বাৰ্থডে গিফ্ট। কেনেকুৱা লাগিছে? ভাল লাগিছে। এতিয়া মই শুনিম আৰু দেই। চাহ জানা বাকু, খবৰ কেনেকুৱা? এইফালে ককাক আৰু নাতিৰ পৰা বহি ডিছকাশ্যন। কিহৰ এটা কি মেথছ? বাকু মাস্কখন আঁতৰাই দিয়া আকৌ, কিয় এনেকৈ মাস্ক পিন্ধি থাকে নি ঘৰৰ ভিতৰত বুৰ্বকৰ নিচিনা?